क्या हुआ तेरा वादा जो कसम बोईरा বিয়াত মাতি গেল লোকা কোনবাই আর বিয়ে হয় ভালে হল দে বহুত দিন বিয়া হওয়া নাছলো 100 টকা দি হবি দিলে হবা লাগবো আলি অলপ জুত দিলি দৰাৰ বিয়া হলি দৰাৰ লগতো যাম শাওন মাহৰ 5 তাৰিখ দ্বিতীয় পুত্ৰ সকললৈ সাধুচন জনালো আশীৰ্বাদ দিয়া মই কৃতজ্ঞ কৰোঁ এই আশীৰ্বাদৰ দিন কৃতাৰ্থ কৰিম সেইটো বিশ কথা এইটো আৰু বিয়াত কি লিখিলে মই নতুনকৈ দেখা পালো বাপ জন্মত নোহোৱা কথা অচিনাকিৰ দৰে আহিবা নিজৰ দৰে খাবা ৰজাৰ দৰে উচুৰকা দি ঘৰে ঘৰে যাবা ভিতৰত এইটো আৰু কি বস্তু লিখিলে কি কাৰবাৰ ও মা গড়সা ও গিন ও আসো নো কি কৰি আছা তই কি করবি আর ঘোরাটোর কারণে সাধ্যাল মান ঘাঘাতি ফেলে বসছিল অলপমান ঘোড়া কিনছে নেকি ঘোড়া কিনছে মানে তই জানাগৈ তোর মুরগিটোর নাম হাতি রাখছে মো আমার ছাগলটোর নাম ঘোড়া রাখছো রিন এটা কথা হলে সেইবার পরে চিঠিখান পড়ি মাথাটো গরম হয়ে আছে বাকি চিঠিখানত সব ঠিকে লিখছি কিন্তু লাস্টত তেনে এটা লাইন লিখি দিছি বিদ্রোহ অচিনাকিৰ দৰে আহিবা নিজৰ দৰে খাবা ৰজাৰ দৰে উচুৰকা দি ঘৰে ঘৰে যাবা এই বস্তুটো মই প্ৰথম দেখিলো কি বা লিখলা তন্ত ডিজিটেল জামানাৰ চলি তই বুজি পাবি সম্ভৱ কি লিখছি নো মোক অলপ বুজাই দিছো নে অধমক হেই মামা কিখিনি বুজিবা নাই হা এই কি অচি জানছে নে অচিনাকিৰ দৰে আহিবা যেনকে অচিনাকি মানুহগিলাই বিয়াত একদম দামী দামী কাপোৰ পিন্ধি সাজি সাজি যায় সেনকে যাব পাৰছি আৰু নিজৰ দৰে খাব পাৰছি নিজৰ ঘৰত যেনকে আমি 50 টকা ভাত থাকিলেও আপত্তি নকৰোঁ সেনেকে এই বিয়াখনত যি দেই সেই খাব পাৰছি আপত্তি কৰিব হাক দিছি ৰজাৰ দৰে উচুৰকা দিব দিছি ৰজাৰ দৰে উচুৰকা মানে এই মণি মুকুতা গিলা যি ৰজাগিলাই দি ফুৰে সেনকে দিব দিছি ঘৰে ঘৰে যাবা আৰু তাতে আৰু কি আৰু এইগিলা খা ল কৰি বা খাই লৈ এনেকৈ আপত্তি কৰি লাভ নাই জাগা মাৰি থাকি লাভ নাই তাতে ঘৰে ঘৰে গুচি গেলি হ'ল সেই কথা বেলেগ আৰু একো নাই বাপৰে বাপ এই কাৰবাৰ অচিনাকিৰ দৰে সাজি কাচি যায় নিজৰ দৰে খাই ৰজাৰ দৰে উচুৰকা দি ঘৰে ঘৰে আহিব দিছি বৰ সাংঘাতিক মানুহ ভাগিন ইলান মানুহ একেলগে বিয়াৰ চিঠিখনত QR কোডটো দি দিব লাগিছিল টকা 100 টকা উচুৰকা এতিয়াতে পঠাই দিলো হয় এই বিয়াত যাব নোৱাৰা ভাগিন কিবাকে উচুৰকান দিবা পাহৰিলি কোৰটোৰ সমান আহি যাব ঘৰত দিলি